নিৰ্বাচন আহি আছে সোণাৰী সমষ্টিত এবাৰ কাক সোণাৰী সমষ্টিত কেইবাগৰাকীও আমাৰ নেতাই টিকট খুজিছে বা বহুতে আগ্ৰহো কৰিছে টিকটটো এটাই গতিকে ভাবি চিন্তি দিব লাগিব কনফাৰ্ম নহ'ব আজি কনফাৰ্ম নহ'ব কিহৰ কাৰণে এটা প্ৰক্ৰিয়া আছে য'ত এজনে কেণ্ডিডেট তাততো ক'ব পাৰি 50টা সমষ্টি আছে য'ত আমাৰ মোটামুটি এজন কেণ্ডিডেট কিন্তু য'ত কেণ্ডিডেট বেছি আছে তাত আমাৰ নিয়মটো হ'ল সোণাৰীত এটা মতামত ল'ব এজন অবজাৰ্ভাৰ আহিব তাৰপিছত জিলাত যাব জিলাৰ পৰা ৰাজ্যিক নিৰ্বাচনীত যাব তাৰ পৰা পাৰ্লিয়ামেণ্টাৰী বৰ্ডলৈকে যাব ই এটা অলপ দীঘলীয়া প্ৰক্ৰিয়া কিন্তু য'ত এজনে আছে তাত ইমান অসুবিধা নাই আৰু এটা কথা হ'ল যিহেতু নেকি আজি আমাৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হ'ল কেইবাটাও ধোদৰ আলিকে ধৰি কেইবাটাও উন্নয়নমূলক কামৰ শুভ উদ্বোধন আৰু আধাৰশিলা হ'ল আৰু অহাকালি মই পুনৰ নাজিৰাত আহিম নাজিৰাত আকৌ মিটিং আছে There is a question for the national audience. Your recent reaction on the reduced tariff US-India trade deal. In fact, Prime Minister Narendra Modi has done a great job for the Indian economy. First, free tariff deal with United Kingdom, followed by European Union, and now with USA. We are entering the golden period of Indian economy. I strongly feel that from next year onwards, our